Gapada sa 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 gapada pa. নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ কলেজৰ যিহেতু ষষ্ঠ ষান্মাসিক ছাত্ৰ ছাত্ৰীসকলৰ বিদায় মিটিং, সেই উপলক্ষে আজি ষষ্ঠ ষান্মাসিক ছাত্ৰ ছাত্ৰীসকলে যিখিনি পদক্ষেপ বা কাৰ্যসূচী গ্ৰহণ কৰিছে এই বিদায় মিটিংখনৰ বাবে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে ভিডিঅ' একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই থাকিম আজি মিটিঙৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। ধন্যবাদ। সভাপতি মহোদয়া আৰু মোৰ সদস্য শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টি তথা মোৰ বিদায়ী সহপাঠীসকল, আজি আমি সকলোৱে জানো আজি আমাৰ ষষ্ঠ ষান্মাসিকৰ বিদায়ী সভা। এইটো মহাবিদ্যালয়ত আমি 2019 চনত এডমিশ্যন লৈছিলোঁ। আজি আমি 3টা বছৰ পাৰ কৰিলোঁ যদিও ক'ব গ'লে 1.5 বছৰহে আমি স্কুলত অধ্যয়ন কৰিব পাৰিছোঁ। নাম ভৰ্তি কৰি আমাৰ আহি কেব কাহ কৰোণা, পিছত আকৌ লকডাউন, এতিয়া আকৌ লাষ্ট এই কেইদিনমান আগতে বানপানী। পৰীক্ষাটো যদিও অলপ ক্লাছ কৰিব পাৰিলে হয় বা যিয়েই নহওক, যি হয় ভালৰ কাৰণে হয়। আৰু মেৰি মেমৰ নিচিনা গালি চাকি মোক কোনো পাৰা নাই, কাৰণ গালিটো মই কেতিয়া খাওঁ মেৰি মেমৰ জাহাৰ নামৰ পৰা যেতিয়া কলেজত কিবা কুইজ অনুষ্ঠান হয় বা এক্সেম্পলি স্পীচ হওক, তাত মই ভাল পাৰ্টিচিপেট কৰোঁ বা প্ৰাইজো পাওঁ, তেতিয়াই মানে গালি পাৰা ক্লাছত। তোমালোক আহিলে যাবা গৈ প্ৰত্যেকৰে মোৰ মুখামুখি হোৱা নাই যদিও মোৰ বুকুখন কিবা খাই লাগিছে। কিয় লাইব্ৰেৰিয়ান হিচাপে তোমালোকে জানা মই লাইব্ৰেৰিয়ান, প্ৰত্যেকৰে মোৰ লগত বন্ধুত্ব থাকে। মোৰ ডিপাৰ্টমেণ্ট ৱাইজ নহয়, চবৰে লগত মোৰ ফ্ৰেণ্ডশ্বিপ থাকে। এয়া বৰ্তমান আপোনালোকে দেখিছে আমাৰ ছাৰ বাইদেউসকলৰ একাষাৰ আৰু আমাৰ এই কলেজৰ অধ্যয়নগত ছাত্ৰ ছাত্ৰীসকলৰ একাষাৰ আৰু আমাৰ মহাবিদ্যালয়ৰ পৰা বিদায় লোৱা ছাত্ৰ ছাত্ৰীসকলৰ পৰা একাষাৰ আপোনালোকক শুনাবলৈ পাই সুখী হৈছোঁ। আৰু আমাৰ ছেকেণ্ড ষ্টেপ আছিলে আমাৰ এই কলেজৰে যিখিনি বিদায় লোৱা ছাত্ৰ ছাত্ৰীসকলৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ পৰা এটি আমি বিদায় ল'ম। এই সাংস্কৃতিক অনুষ্ঠানৰ অন্তৰত থাকিব নৃত্য নাটিকা। এই নৃত্য নাটিকাসমূহৰ আমাৰ এই বিদায় মিটিঙৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে এই অনুষ্ঠান বৰ্তমান বিৰত হ'ব আৰু আপোনালোকৰ মাজত আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। ঠিক আছে, শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই যাব। পিঠিত সমনীয়া খালিকি পৰিলে পখিলা পৰিব ফুল বুলি ভাবি আমাৰে নাচনীৰ গানত
এয়া দেখিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আনন্দত মতলীয়া হৈ নৃত্যহাৰা কৰিছে মই দেখাব পাইছোঁ আৰু এয়া মোৰ লগৰ এয়া কেনেকুৱা পালে আপুনি কমেণ্ট কৰি জনাব আজিলৈ বাই বাই গুড বাই টেক কেয়াৰ